হেল্ল' মই লিজা আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বেঙেনাৰ সৈতে মাছৰ আঞ্জা বনাওঁ, তাকে আপোনালোকক দেখাওঁ বলক। মই কেইটামান বেঙেনা ছিঙিব লৈছোঁ। বেঙেনাকেইটা মোৰ ছিঙি লোৱা হৈ গ'ল আৰু লগতে এতিয়া মই বেঙেনাকেইটা ভালদৰে ধুই কাটি ল'লোঁ এটা বাউলত আৰু লৈছোঁ কেইটামান কেঁচা জলকীয়া আৰু দুফুটামান বগা নহৰু আৰু দুটা ৰঙা পিঁয়াজ আৰু দুটা মাছৰ মূৰা। এতিয়া কেৰাহীখন গৰম হ'বলৈ দি তাতে মই মাছৰ মূৰাকেইটা দি দিছোঁ ফ্ৰাই হ'বৰ বাবে। আৰু দেখিছেনে মই অলপ লৰাইও দিছোঁ, দুইফালে ভালদৰে ভাজি লৈছোঁ মূৰা দুটা আৰু ভাজি লোৱা হৈ গ'ল। এতিয়া মই এখন কাঁহীত উলিয়াই লৈছোঁ আৰু একেখিনি তেলতে দিছোঁ এটা ৰঙা পিঁয়াজ আৰু তাতে দিছোঁ থেতালি লোৱা নহৰু আৰু জলকীয়াৰ পেষ্ট, হালধিৰ গুড়ি, সোৱাদমতে নিমখ আৰু দিছোঁ ৰেড চিলি পাউডাৰ আৰু ধনিয়া পাউডাৰ দি ভালদৰে অলপ লৰাই লৈছোঁ। আৰু এতিয়া তাতে দিছোঁ মই কাটি থোৱা বেঙেনাখিনি আৰু বেঙেনাখিনিও মছলাখিনিৰ লগত ভালদৰে অলপ লৰাই লৈছোঁ যাতে ভালদৰে মিক্স হৈ যায়। বেঙেনাখিনি অলপ সিজিবলৈ দিয়াৰ পাছত মই তাতে দিছোঁ ফ্ৰাই কৰি থোৱা মাছৰ মূৰ দুটা আৰু এয়া ভালদৰে মই লৰাই দিছোঁ আৰু সিজিবৰ বাবে ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ বাবে। আৰু এয়া দেখিছেনে সিজিয়ে গৈছে আৰু পানী অলপ দি দিছোঁ তাতে। মই এতিয়া পানী দি মই মাছৰ মূৰ দুটা অলপ থেতালি দিছোঁ, আকৌ ঢাকনি লগাই মই সিজিবলৈ দি দিলোঁ। এয়া দেখিছেনে মোৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মজ্জা।